খবৰ গ্ৰহণটো খাই লওঁ নে কি কোৱা? নিশ্চয় খাই লোৱাটো বেছি ভাল হ'ব ন? হেই ভগৱান, কিবা যদি আমি ভুল কৰিছোঁ মাফ কৰি দিবি আৰু কিবা এটা কৰিম বুলি ভাবিছোঁ মাফ কৰি দিবি আৰু কৃষ্ণ 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 ওলাই ল। দাদা বিটা বিটা দিছোঁ দে। কি কৰিব ভাই, চিনাচি বেৰি নেপালী আজি ফাটাই দিব চাগে, তামান পাত লগা আছে। দিছোঁ দে ভাই, এক চাল দিছোঁ দে। দে মই আৰু এটা দিছোঁ দে চাল। ভাই দেখা, মই চৌ দিছোঁ দে। ভাই মোৰো আছিল কিন্তু মাৰ খাই গ'লো। হ'ব হ'ব, তই গেছা দি। ক'ত যোৱা তই? অলপ ঘূৰি আহোঁ ৰ তেনেহ'লে 200 টকা লৈ যা, মাংস লৈ আহিব। ঠিক আছে। কোনে এই খেলাটা মই ডিষ্টাৰ্ব কৰে? এইটো মই দিছোঁ দেই। অ ভাই ক'ত আছ? জাগাত খেলা কেনে আজি? পুৰা গৰম। দে গৈ আছোঁ দে মই তেনেহ'লে। আহি থাক তেনেহ'লে। আৰু এটা মক্কেল আহি আছোঁ ৰ। অ' ডালিম দিয়া নাই, এটা দিয়া নাই। পাগল হৈ যাম মই। অ' ভাই ক'ত যোৱা? জাগাত যাওঁ, যাবি নেকি? লগত 1 টকাও নাই, যাম ৰ, ক'ৰবাত 100 টকা ওলাব পাৰিলেও ভাল। অ' ভাই যাম তো, কেনে যাম? হেল্ল', অ' ডালিম মই অলপ পিছত কথা পাতি আছোঁ। ভাই খেলি আছা? ভাই খেলিছোঁ, খেলিবি নেকি? নেখেলোঁ মোৰ পইচা নাই। তোৰ লগত আছোঁ মই, তই জিকিলি কিবা এটা দিবি। হ'ব দে, দিম দে। ভাই মোৰ কিবা এটা আহিলে ভাল আছিল এইবাৰ, তামান পইচা গেলা যাই আছে বে। পাত লগাই নাই ভাই মোৰ। দিছোঁ দে। নেপালী বাৰে বাৰে আহি থাকে। তই কি কৰিছ? তই খেলবে, মই নিখিলোঁ দে। নাই দে। তোৰ বাচ্চা, তোৰ কাৰণে খেলা খেলখন হৈছে, তই আৰু যা যা। মোটা দান পোৱা দান কম দান যা, তই যা যা। তোৰ বাচ্চা না মাৰ খাবি আৰু যা যা। যায় না। ভাই আহিলি? খালি ভাই মোৰ কাৰণে কেতিয়া খেলি লওঁ। খেল তামান ডাঙৰ হৈ আছে বে। এই নেপালী গোটাই লুটি দিলা। কি ক?
খেল 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 আইছা একদম মনে মনে থাকিবি আৰু পইচা দে নথাকিব না দি না তই ই বৰ্ডটো দিবা দেখিছে দিছি দে মোৰ কথাই পইচা গেলে চাফা কি আছে আছা তই যেতিয়াৰ পৰা এতিয়া বহিছা মোৰ গোটাই পইচা গৈছে তই বহুত যা ঘৰত থাকিল যাব এইটো যা অ ভাই যাম দে কিন্তু মোক 100 টকা এটা বৰ্ডৰ পৰা উঠাই কি 10 টকা এটা ল আৰু কেপি খাই থাকিল যা 10 টকা দি কি হ'ব ভাই মোৰ ফোন মাৰবা বেলেঞ্চ নাই হয় আপিটো জানা না তই আরে লিলিমা তই করবি আর আমি পয়সা দিম যা হবে তো ঘর 10 টাকা নিব না এই পয়সা নালাগে যা ঘর থেকে যা ঐ গেছা হয় দেউতাই দেখা পালে মই ইয়াতে থাকা বুলি নকবি হ'ব দে নকওঁ দে অ বাবু ৰচু ৰ আংকল কওক বাবু আমাৰ হিক দেখা পাইছা কাইদাব লৈ এই সি তাতে পথাৰত জুৱা খেলি আছে হয় নেকি চুৱাৰৰ বাচ্চাক পইচা দিছো মাংস আনবা সি জুৱা খেলি আছে ৰ আজি ৰ বেটা মোক পইচা নিদিলে না ঐ চুৱাৰৰ বাচ্চা তই এতে জুৱা খেলি আছে তক মাংস আনবা দিছো ৰ তই আজি ৰ যা চুৱাৰৰ বাচ্চা যা তই ৰাতি আহিবি নিমখ ভাত খুৱাম চুৱাৰৰ বাচ্চা